हेलो गाइस की खबर निश्चय সকলোৱে ভালে থাকে মই আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল জন্মাষ্টমী কেনেকৈ গ'ল বাৰু সকলোৱে কমেন্ট কৰি জনাবাচোন মইতো বাহিৰত আছোঁ গমে নাপাইছোঁ অসমত কি হৈছে ইয়াতো জন্মাষ্টমী বিহু একো আহিলেও গমে নাপায় বিহু মানিলেও গম নাপায় পূজা চূজাও নকৰে ইমান আপোনালোকে জনাবচোন ঘৰটো মনত পৰিছে কিন্তু কি কৰিম কাম কৰিব লাগে পইচা গোটাব লাগে সেইবুলি বাহিৰত আহি গ'লো কামটো কৰিবই লাগিব পইচাৰ কাৰণে জীৱনটো এনেকৈ চলাব লাগিব আৰু কি ক'ম মানুহবিলাকতো বিহু বুলি ক'লেও নিজৰ ঘৰে ঘৰে নিজৰ ঘৰতে বিহু মানে ইঘৰ ইঘৰ যোৰা জুৰি নাই নিজৰ ঘৰ নিজে বিহু মাৰিব মানুহবিলাকে বিহু হ'লেও মাছ মাংস খায় বিহু নহ'লেও মাছ মাংস খায় ইয়াৰ মানুহবিলাকে কিন্তু মাছ মাংস বহুত খাব পাৰে আমাৰ অসমৰ দৰে নহয় আমাৰ অসমৰ মানুহবিলাকে বিহু টাইমত বা কেতিয়াবা পূজাৰ টাইমত সেইটো টাইমতহে মাছ মাংস বেছিকৈ খায় কিন্তু কেৰেলাৰ মানুহবিলাকে এনি টাইম মাছ মাংস নহ'লে ভাতেই নাখায় সিহঁতৰ আৰু প্ৰকৃত খাদ্য মাছ মাংস বুলি ক'ব পাৰি ইয়াত আৰু মানুহবিলাক খোৱা আৰু কাম কৰে টাইম ৱেষ্ট নকৰে চবেই নিজৰ নিজৰ কামত নিজে নিজে ব্যস্ত থাকে ভিডিঅ' বনাবৰ কাৰণে টাইম পোৱা নাই সেইটো কাৰণে কেৰেলাৰ পৰিৱেশটোৰ বিষয়ে ভিডিঅ' কেইটামান বনাম বুলি ভাবিছোঁ টাইমেই পোৱা নাই তথাপিও চেষ্টা কৰিম আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে কেৰেলাৰ পৰিৱেশটো কেনেকুৱা কেনেকৈ মানুহবিলাক চলে কিন্তু এটা কথা কেৰেলাৰ মানুহবিলাক এনেই নাথাকে মাইকী হওক মতা হওক সকলোৱে কামতে ব্যস্ত থাকে তাৰ লগত টাইম পাছ কৰিব সময় নাই তাৰ লগত এনেই বহি কথা পাতি থাকিব সময় নাই সিহঁতৰ মানুহৰ যাৰ পইচা আছে সিহঁতৰ সন্মান আছে যাৰ পইচা নাই একেবাৰে সন্মান নাই আমাৰ অসমৰ দৰে নহয় কিন্তু চাব গ'লে মানে আমাৰ অসমখনৰ নিচিনা ভাল জেগা নাই ভাল ঠাই নাই আমাৰ অসমখনে আমাৰ কাৰণে বেষ্ট মোৰ ভিডিঅ'বিলাক সকলোৱে চাব আৰু নতুন নতুন ভিডিঅ' মই দি থাকিম বাৰু ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু পাহৰি নাযাব আপোনালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' বনাই দি থাকিম বাৰু